আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আনিছা ব্লগ আছামলৈ স্বাগতম জনাইছোঁ। আহকচোন আজি কোমোৰা আৰু আলুৰে মাংসৰ সোৱাদ লওঁ। কোমোৰা আৰু আলুৰ আঞ্জা বনাবলৈ আমি কোমোৰা আৰু আলু সৰু সৰুকৈ টুকুৰা বনাই ল'লোঁ। লগতে এটা পিঁয়াজ, নহৰু, আদা অকণমান পেষ্ট বনাই ল'লোঁ। পিঁয়াজ এটা কাটি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মিঠাতেল অকণমান দি তাত অকণমান পাঁচফোৰণ দি পেলাই পিঁয়াজ আৰু কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি মজাই ল'লোঁ। পিঁয়াজখিনিৰ কালাৰ অকণমান চেঞ্জ হোৱাৰ পাছতেই হালধি, ৰং গুড়ি আৰু জিৰা গুড়ি, জালুকৰ গুড়ি অকণমান দি ভালদৰে পিঁয়াজখিনি মিলাই ল'লোঁ। মিলাই লোৱাৰ পাছত আমি কাটি থোৱা সৰু সৰুকৈ কাটি থোৱা কোমোৰা আৰু আলুখিনি ভালদৰে কেৰাহীত দি ভালদৰে মিলাই ধুনীয়াকৈ কেৰাহীৰ চাইজৰ ঢাকন এখনেৰে ধুনীয়াকৈ ঢাকি দিলোঁ। কাপতে পাতি থৈছিলোঁ, সেয়েহে ভালদৰে লৰাই লওঁ। বৰ ধুনীয়া কালাৰ অলপমান পানী দি দিম যাতে কোমোৰা আৰু আলুখিনি ভালদৰে সিজি যায়। কালাৰটো বহুত ধুনীয়া হৈছে। হ'বই আকৌ, তুমি বনাইছা ন? বা বঢ়িয়া লাগিছে দেই। সোৱাদ অনুযায়ী নিমখ দিলোঁ। আধা সিজিয়ে গৈছে, অকণমান সিজিলেও হৈ যাব। আমি কাটি থোৱা আদা নহৰুখিনি দি পেলাই ভালদৰে মিলাই ল'ম। আমাৰ তৰকাৰী হৈয়ে গ'ল। কালাৰটো কিমান ধুনীয়া হৈছে দেখোন। আলু মাংসৰ দৰে সোৱাদ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাটি ল'লোঁ। লগতে পিঁয়াজ এটা, জলকীয়া সৰু সৰুকৈ কাটি ল'লোঁ। ইয়াত জালুকৰ গুড়ি, ৰং গুড়ি, পাঁচফোৰণ, হালধি, জিৰা গুড়ি অকণমান ল'লোঁ। সৰু চামুচে এচামুচ। কেৰাহীখন পাতি ল'লোঁ, জুইকুৰা দি দিলোঁ। লগতে কেৰাহীখন গৰম হ'বলৈ দিলোঁ। অকণমান তেলখিনি গৰম হ'বলৈ দিলোঁ। তাৰপাছত মিলাই ল'লোঁ। বৰ ধুনীয়া কালাৰ হৈছে কিন্তু দেই। লগতে আমি কাটি থোৱা পিঁয়াজ জলকীয়াখিনি দি দিলোঁ। দিয়াৰ পাছত পিঁয়াজখিনি অকণমান সিজিবলৈ দিলোঁ, কালাৰটো চেঞ্জ হোৱালৈকে। আমাৰ ভাত তৰকাৰী হৈয়ে গ'ল। আহা খাবলৈ আকৌ। তাৰপাছত আমি গোটাই থোৱা হালধি, জিৰা গুড়ি, ৰং গুড়িখিনি আমি দি দিলোঁ। দি পেলাই ভালদৰে মিলাই। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা সৰু সৰুকৈ কাটি থোৱা কোমোৰা আৰু আলুখিনি ভালদৰে দি আপোনালোকৰ মাজলৈ লৈ দিলোঁ। কোমোৰা আৰু আলুৰ চাইজটো যাতে দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও সোৱাদ হয়। গোটেইখিনি ভালদৰে মিলাই লৈ দি পেলাই ভালদৰে মিলাই ল'ম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ৰেচিপি আৰু নতুন বস্তু শিকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। ভালদৰে মজাই লৈ সোৱাদ অনুযায়ী নিমখ আমি দি দিলোঁ।